তাৰমানে আছে গৰু হেনো বোলে নাগাই ভাল তাক বেছি হেনো বোলে পালচাৰখন লোৱাই ভাল তাৰমানে যিটো লোৱাই পঢ়া শুনা নকৰে তাৰ গেজ এটা বহাই দিয়াই ভাল বুলি কোৱা শুনিছে হেনো আৰু নিমখ নহ'লে ভাত খাব পাৰি তাই নহ'লে ভাত খাব নোৱাৰি আৰু গাড়ী পৰিলে জেক দি থবা মোক কোনো উঠাবলৈ জেগা নাই আৰু বাকী ৰিমাৰ খবৰ ভালনে তাই চলি আছে আৰু যেনে বুকু বিকেইটা দিল্লী নিব লাগে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all. Hi friends, welcome back to my YouTube channel Saurabh Vlogs. আশা কৰোঁ আগৰ ভিডিঅ'টো ভাল পালে আৰু আজি এতিয়া আছোঁ লিচুবাৰীত যাম আমি ঢেকীয়াজুলি অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ আছাম ৰক চেনেলটোৰ তামুলীদা চ' তামুলীদাৰ ওচৰত যাম অলপ কথা পাতিম চ' বেছি দেৰি নকৈ তামুলীদাৰ ওচৰত গৈ থাকোঁ ব'লক ফাইনেলি পাই গ'লোঁ এই দাদাজনৰ ঘৰ যোনে তামুলীদাৰ ভিডিঅ'খিনি আপলোড কৰে আৰু যাৰ চেনেলটো হয় চ' ইয়াত পাই গ'লোঁ আৰু চ' এতিয়া এইফালে বহি আছে তামুলীদা আৰু অলপ কথা পাতিম আপোনালোকৰ লগত চ' অলপ তামুলীদাৰ বিষয়ে ক'ম চ' ব'লক কথা চ' এতিয়া বহিলোঁ আমি তিনিজন আৰু এইফালে তামুলীদা আছে আৰু এইফালে তামুলীদাৰ ভিডিঅ' বনাই দাদাজন আছে আৰু এইজনৰ চেনেলটো হয় এইজনে ভিডিঅ'খিনি বনায় আৰু তামুলীদাৰ নামটো কৈ দিয়ক প্ৰবীণ তামুলী আৰু আপোনাৰ নামটো প্ৰশান্ত বৰা আপোনাৰ ঘৰ মোৰ কৰঙাখাট গাঁও আৰু ওচৰতে আমাৰ ওচৰতে আৰু আপুনি সদায় ভিডিঅ' বনাই স্ক্ৰিপ্টবিলাক ক'ব পাৰে এইবিলাক মোৰ মানে পটককৈ আহি যায় মিনিটত আহি যায় আৰু প্ৰথম ভাবিছিলে না ইউটিউব কৰিম বুলি মই ভবা নাছিলোঁ আৰু ইমানখিনি যে ক'বও নাছিলোঁ তেনেকৈ ইমান পঢ়া শুনাটো ইমান হেৰি নহয়তো ইমান কথাখিনি নাজানো কিন্তু এই বন্ধুক পাই পেলাই যেনিবা তেওঁ ক'লে যে এনেকৈ ইউটিউবত আজিকালি এইটো কৰিব পাৰিব তেতিয়া ঠিক আছে বোলো যদি অকণমান আগ্ৰহী পাওঁ কথা শিকা কৰি দিওঁ কিনা কথা এনেকৈ কৰিহে এই বন্ধুৰ পৰা আগবঢ়া বন্ধুক ধন্যবাদ দিছে ধন্যবাদ একদম সম্পূৰ্ণ দিছোঁ আৰু তেওঁ মোৰ লগত মানে জড়িত হৈ আছে আৰু বহুত ধুনীয়া ভিউজ আহি আছে আপোনাৰ চেনেলটোত ৰাইজে আঁকোৱালি লৈছে চ' ভাল লাগিছে ভিডিঅ'বিলাক চাই আমি সদায় চাওঁ ভিডিঅ' আৰু আজি লগ পাই গ'লো মানুহজনক ধন্যবাদ ভৈনৰ পৰা মন আছিলে লগ পাবলৈ আৰু ভাল লাগিলে লগ পাই আৰু অকণমান জাষ্ট কমেডি অলপ কৈ দিব লাগিছে অকণমান কমেডি কৰি দিয়ে আমি ভাল লাগে আমি খুব মানে কি আমাৰ অসম নিজৰ অসম হয় কিন্তু অসমতে ঘটনা হয় কিন্তু তাৰ কথা হৈছে কালি এটা ঘটনা ঘটিছে মানে কি পটককৈ যোৱা ফেমিলি বতাহ আহি গৈছে সেই বতাহ যেতিয়া মানে কি হ'ল পটককৈ আহি গৈছে মানে বহুত এলাফিং কৰিছে বহুত গৈছে কাৰোবাৰ বুকু মানে অন্তৰ লৰাই দিছে সেইখিনি উৰি গৈছে কিন্তু আজি অসমত কি হৈছে নানা ঘটনা যি হৈছে বা অসমখনৰ বিষয়ে মই কি ক'ম ক'বলগীয়া তেনেকৈ কথা নাই কিন্তু এটা কথা ইউটিউবৰ মই জমন্তি হিচাপত কৈছোঁ তাৰমানে আছে গৰু হেনো বোলে নাগাই ভাল তাক বেছি হেনো বোলে পালচাৰখন লোৱাই ভাল তাৰমানে যিটো লোৱাই পঢ়া শুনা নকৰে তাৰ গেজ এটা বহাই দিয়াই ভাল বুলি কোৱা শুনিছে আৰু নিমখ নহ'লে ভাত খাব পাৰি তাই নহ'লে ভাত নোৱাৰি আৰু গাড়ী পৰিলে জেক দি থবা মোক কোনো উঠাবলৈ জেগা নাই আৰু বাকী ৰিমাৰ খবৰ ভালনে তাই চলি আছে আৰু যেনে বুকু বিকেইটা দিল্লী নিব লাগে সেইদিনা বিহু কাপোৰযোৰ অলপ বেয়া আছিলে মানে চিলেকশ্যন নাই কৰা মোৰ টেষ্টৰ পৰা খাব খোৱা উপায় নাই আৰু বিগ বজাৰখন ভাঙি পেলাও ভাঙি পেলাও মানে কৈছোঁ কাপোৰ লুকিয়াই আছোঁ পোৱা নাই আৰু তাৰপৰা মই ক'বনক নতুনকৈ প্ৰেমত কৈছোঁ তাই মানে মোক শেষ কৰি দিছে মই কিমানটা টকা লৈছিলোঁ মণি বেগ উদক তাৰপিছত মোৰ তাতে মোক ঘূৰাইছে ছোৱালী ভাল পোৱাত কৰিলে ছাগলী ভাল পোৱাই ভাল নহয় খাজা ধুই থকা নাই ভাল মই বৰ্তমান ইউটিউব তেনেকৈ বিষয়বিলাক এইবিলাক দাদাহঁতে বা মোৰ লগৰ বন্ধুসকলে যিমান আগবঢ়াই নিছে ভাল কৰিছে শুনিছোঁ মিলিছোঁ কিন্তু মই এইবিলাকৰ ইমান অৰ্থৰ্থি নাজানো কিন্তু যদি সকলো ফালৰ পৰা বা ইউটিউবৰ পৰা যিয়ে নহওক কোনোবাই আগবাঢ়ি নিলেহে কোনোবাই তাৰ লতাডাল বগাব পাৰি কিন্তু বগাবলৈ মই এতিয়া বহুতখিনি বিশেষ কোৱালিফিকেশ্যনেই নাই তথাপি তাৰ মাজতে আপোনালোকক মনোৰঞ্জন হিচাপে কৈছোঁ কিছুমান কথা
মই আয়ত্ব কৰিব পাৰোঁ আৰু কিছুমান কথা মই পক্কে মনলৈ আনিব পাৰোঁ কিন্তু মোৰ পঢ়া শুনাৰ যদি মোৰ স্মৃতি শক্তি এটা আছে সেই শক্তিৰ যোগেদি মই কিছুমান কাম কৰি আছোঁ কিন্তু আপোনালোকে মোক যোগাযোগ কৰিবলৈ হ'লে সম্পূৰ্ণ লোকৰ মোবাইল মোৰ নিজৰ নাই কিন্তু লোকৰ মোবাইলৰ পৰা ক'ব লাগিব আৰু আপোনালোকক মোক টাইম টেবুল দিব নোৱাৰোঁ মোৰ এইটোৱে ভুল আৰু মোৰ শব্দখিনি স্পিনিং নহয় আৰু মোৰ এটা কথা আছে এবাৰ কথাষাৰ কৈ যোৱা কথাষাৰ মই দুবাৰ ৰিপিট কৰিবলৈ অকণমান দিগদাৰ পাইছোঁ দিগদাৰ হয় মোৰ বৰ্তমান বহুত খেলি মেলি হৈ যায় আৰু মই আপোনালোকৰ লগত তথাপি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাণী ৰাইজৰ আৰু ইউটিউবৰ যিকেইজন আমাৰ হেৰি তেওঁলোকৰ আপোনাৰ চেনেল চলিবৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ ডেকা ভিডিঅ' চাই নেকি আপুনি মই চাওঁ কেতিয়াবা ভাল লাগেনে ভাল লাগে কি কৈ থাকে আপোনাৰ কথা কৈ থাকে আৰু মই আজি আপোনাক লগ পালোঁ চি আছাম দেৱজিতাৰ পৰা মই চি আছাম দেৱজিতাক কণ্টেক্ট কৰিলোঁ চ' তেখেতে নাম্বাৰ দিলে আৰু কণ্টেক্ট কৰি পেলি লগ পালোঁ চ' ভাল লাগিলে আৰু চি আছাম দাদালৈ ধন্যবাদ লগ কৰাই দিয়াৰ কাৰণে আৰু অলপ বেলেগ কমেডি অলপ কওক বেলেগ কমেডি তেনেকৈ এতিয়া মই ফাংচন কৰি আছোঁ ইমান মন চনবোৰ ভাল লাগি থকা নাই মন চন ভাল লাগি থকা নাই বোলে অলপ ফাংচন কৰি আছে আৰু কোনোবাই যদি ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে কণ্টেক্ট কৰিব বিচাৰে আছাম ৰক চেনেলটোত যাব ভিডিঅ'ত কমেণ্ট কৰিব চ' তেতিয়া লগ পাব আপুনি ইউটিউব খোলোতে প্ৰথমতে ভাবিছিলে নে ইমান ৰাইজে আপোনাক আঁকোৱালি ল'ব কিবা মই সেইবিলাক অকণো মানে সপোনটো হোৱা নাই দিঠকতো ভবা নাই কিন্তু মই যে ইমানখিনি আগবাঢ়িব পাৰিম মোৰতো বৰ্তমান একোৱে নাই মোৰ পঢ়া শুনাৰ ফালৰ পৰা জিৰ' যায় মই কিন্তু মই এটাই ৰাইজক এটা সদায় আশীৰ্বাদ কৰিছোঁ কি ইমানখিনি যে মই এই আজি মানে যিমান আন্তৰিক জেগাত সোমাই আছোঁ কিন্তু এনেকুৱা এজন যুৱক বা মোৰ কাৰণে যে ইমান ৰাইজে কান্দিব বা মোৰ কাৰণে ইমান সহায় সহযোগ কৰিব বা বন্ধুও মোক ইমানখিনি কৰিব বা আজি আপুনিও আহিছে ইমান ৰ'দত তেতিয়া বা যিমানে যি নহওক আপুনি মোৰ কাৰণে ৰ'বলৈ আছে মই আপোনাৰ কাৰণেও মই খুব ভাল লাগিছে মানে কেলেই আপোনালোকে ইমান দূৰ আহিছে আহি কথাটো মোক কাৰণে কিবা এটা বুজি পাইছে যে এনেকুৱা থাকি সেইকাৰণেতো মোৰ কাৰণে আপোনালোকে চেষ্টা কৰিছে সেই চেষ্টা যাতে কোনোদিন মানে খেলি মেলি নোহোৱাকৈ হওক আৰু তেওঁলোকে এই চেষ্টা সম্পূৰ্ণ লতাডাল বগোৱা দিব গাজক আৰু চেষ্টা কৰোঁ বহুত ভাল ভাল ভিডিঅ' ৰাইজক দিবলৈ অনুমতি ৰাইজক মই চেষ্টা কৰিম অসমত মিনিটত বনাম খালি মই মানে একদিন ফাংচন কৰি আছোঁ গতিকে অকণমান মাথাটো লুট ল'ব পৰা নাই কিন্তু ভিডিঅ' হওক মই মিনিটত বনাই আপোনালোকক মই মোৰ যিখিনি প্ৰগতি আছে মই আপোনালোকক দেখাই আছোঁ আৰু মোক লগ কৰিবলৈ হ'লে আপোনালোকে যেনেকৈ নহওক এই নাম্বাৰত আজি বাপু নাম্বাৰত লগ কৰিব সেই লগ যোগেদি মোক পতা খালি মোক অকণমান জিৰণি ল'ব লাগিব আগদিনা কথাটো কৈ দিলে মই ভাল পাওঁ তেতিয়া মোৰ মেমৰিটোত সোমোৱাই থ'ব পাৰি আগদিনাই কৈ দিব আৰু লগ কৰি থাকিলে ঘপককৈ নহ'ব তেওঁ অলপ প্ৰব্লেম হয় আৰু আগদিনাই কৈ দিব কণ্টেক্ট কৰি যিহেতু তেওঁ প্ৰগ্ৰেম কৰি আছে চ' অলপ প্ৰব্লেম হয় আৰু আপুনি প্ৰথমতে ইউটিউব খুলিছিলে ত' মানে ভাবিছিলে নাই যে এজনৰ ভিডিঅ' বনাম বুলি ভবা নাছিলে আৰু প্ৰথম ভিডিঅ'টোত আপুনি মানে পুৰা ভাল ভিউজ পালে নেকি হয় পাইছোঁ আৰু চ' চেনেলটো অলপ গ্ৰ' হৈছে ভাল লাগিছে নেকি বহুত কম দিনৰ ভিতৰত বহুত জনপ্ৰিয় হৈছে হয় আৰু আপোনাৰ আগতো এটা চেনেল আছিলে আগতো কপিয়াত আহিলে মানে আছাম এণ্টাৰটেইনমেণ্ট বুলি আছিলে তাৰপিছতে সেইটো বাদ দি দিয়া হ'ল একেবাৰে আৰু বেলেগ কিবা মানে বেলেগ টাইপৰ অলপ ভিডিঅ' কিবা দিম বুলি ভাবিছে নেকি ভাবি আছো তামিলদাৰ লগত মানে তামিলদাৰ লগত কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই কমেডিয়ে দিয়া হৈছে তামিলদাৰ নাই মিলা প্ৰগ্ৰেম হৈ আছে আৰু কোনোবাই যদি প্ৰগ্ৰেমৰ কাৰণে কণ্টেক্ট কৰিব বিচাৰে দাদাক কণ্টেক্ট কৰিব ঢেকীয়া যদি হয় পাপু ন আপোনাৰ পাপু দাক কণ্টেক্ট কৰিব তেওঁক লগ কৰিব পাৰিব চ' আৰু অকণমান কথা পাতোঁ আৰু অকণমান জাষ্ট কমেডি এটা শুনো আৰু ভিডিঅ'টো সামৰণি মাৰিম কমেডি এটা জানা কি হৈছে ৰ'দটো উনাওঁতে নগা মাথাই কি হৈছে মাথাত টিংটিঙনি আহিলে কি যে প্ৰগ্ৰেম কি যে কৰিম মই একো ভাবি পোৱা নাই দিয়ে চচনা বেয়া নাপাবা নিগুটি ডিষ্টাৰ্ব দি নাথাকিবা মই ইমান মন লুট ল'ব মগজ নহয় মই একদিন নানাত কিবা কিবি হৈ আছোঁ ঠাণ্ডা বুলি মই একদিন কোম্পানী খাবলগীয়া হৈছে উল্টা হৈছোঁ বেয়া নাপাবা মই জাহাজী কল বুলি মিছ কল খাইছোঁ উল্টা হৈ গৈছে মাছ বুলি তাৰমানে মই কাছ খাবলগীয়া হৈছে উল্টা হৈছে মোৰ কথাটো একদিন বেয়া কৰি নিবা মেছেজ পেজবিলাক যেতিয়া তেতিয়া দিবি মোৰ দিমাগবিলাক এইগুপ কৈছোঁ বিগুম নকৰিবা দেই ধন্যবাদ আৰু বোলে তাইলে মনত পৰিবলৈ আপুনি উল্টাকে কৰি আছে কেতিয়াবা পৰহিনা উল্টাকে হৈ আছোঁ পথালি হৈ আছে তাৰপৰা গাঁৱটোত মোৰ গোটেই মানে ইমানে চকু পানী হৈছে মই এমক চকু পানীয়ে গাত মানে মুখখন ধুবলগীয়া হৈছে ইমান দুখ দিলোঁ মতাক পৰা দিবলৈ মতাক পৰা ৰাতিপুৱা পাইছে মানে মই ষ্টীলৰ সজা দিছিলোঁ ষ্টীলৰ সজা নাপাইলে কিবা পাওঁতে অকণমান আকৌ দিগদাৰ পাৰে ন এতিয়া খেৰ মানে কিবা বুলি খেৰ পাৰিম বুলি কালি সি ইংৰাজীত কৈছে সি বোলে আকৌ চাহপাত খালে বোলে চাহপাতো খাইছে যদিও লাগিছে কিন্তু পায়খানাটো ঢাপ হৈ গৈছে আৰু চ' ভাল লাগিলে ইয়াত আহি কথা পাতি তামিলদাৰ লগত আপোনালোকক দেখালোঁ আৰু বহুত কথা পাতিলোঁ ভাল লাগিলে যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই আকৌ এটা নতুন ব্লগত আকৌ এটা নতুন টপিকত লগ পাম চ' বাই বাই